তো হাই গাইজ, তো ৱেলকাম বেক টু মাই নিউ আনাদাৰ ব্লগ। তো গতিকে আমি গৈ আছোঁ এতিয়া ক'ত গৈছোঁ ঋষি? আমি পূজাটো হৈছে ক'ত গম পায়নে? বৰতল। তো বৰতল প্ৰত্যেক বছৰতে যাম বুলি ভাবোঁ। মোৰ লাইফত প্ৰথম গৈ আছোঁ। বহুত বোলে মানুহ হয়, বহুত কিবা কিবি দেখুৱাব চেষ্টা এটা কৰিম আপোনালোকৰ মাজত। তো ব'লক আপোনালোকে আমাৰ লগতো আপোনালোকক ব'লক গৈ থাকক নেকি? ব'লক। ব'লক অলপ ভিতৰলৈ আপোনালোকক সোমাই ব'লক মোৰ লগত। তো চাইছেনে কিমান ভিৰ, বাপৰে বাপ। গাড়ীৰ পাছত গাড়ী, তাৰপিছত বেটেৰী ৰিক্সা, টমটম পুৰা একদম চলি আছে আৰু চাইছেনে আপোনাৰ ভিৰ, বাপৰে বাপ। যাবই পৰা নাই ন ঋষি? বাপৰে বাপ দেই, বহুত ভিৰ। তো ব'লক এতিয়া পাৰ্কিং ইয়াত কৰিম, আৰু পাৰ্কিঙৰ জেগাৰ পৰা মই 2 কিলোমিটাৰ খোজকাঢ়িয়ে আছোঁ। 1 কিলোমিটাৰ গ'লেই আৰু 1 কিলোমিটাৰ আছেই বোলে। বাপৰে বাপ, মই খোজকাঢ়ি এইফালে গৰম, বাপৰে বাপ। ব'লকচোন ব'লক অলপ ভিতৰলৈ। ব'লা ঋষি, ব'লা সোনকালে, ব'লা গৈ থাকোঁ আমি ফটাফট, ব'লা। এই ককা কিমান দূৰ? তো গাইজ, তো এতিয়া টিকেটটো কাটিলোঁ, বাইকৰ পাৰ্কিঙৰ টিকেট। তো অলৰেডি আমি এতিয়া সোমাই আহিলোঁ ভিতৰলৈ। তো ব'লক আমি গৈ থাকোঁ, গম পায়নে? তো এতিয়া আমি আহি পালোঁ আৰু ইমান দূৰ, চাইছে। তো চাওঁ, বহুত ভিতৰলৈ খোজকাঢ়ি আহিছোঁ দেই। বাইকখন বহুত দূৰতে ৰাখি দিলোঁ। খোজকাঢ়ি ভৰিয়ে বিষাই গৈছে। অলপ মানুহ চাইছেনে? বাপৰে, দুৰ্গা পূজাৰ নিচিনা, দুৰ্গা পূজাতকৈ ডাঙৰ মেলা লগা নিচিনাই লাগিছে মোক ইয়াত। বাপৰে বাপ, মোৰ লাইফৰ এক্সপিৰিয়েঞ্চটো লৈছোঁ দেই। মই প্ৰথমবাৰ আহিছোঁ। তো গতিকে ব'লকচোন, মোৰ ভৰিটো বিষাই গৈছে খোজকাঢ়ি। ইমান বাইকখন ৰাখিছোঁ ক'ত আৰু খোজকাঢ়িয়ে আছোঁ, পোৱাই নাই দেই, বহুত দূৰ। বাপৰে বাপ, আৰু কিমান দূৰ লাগিব ঠিক নাই আৰু। মেলা পূৰা পূজাৰ মেলা লাগিছে দেই। পূজাৰ মেলাতকৈও ডাঙৰ মেলাই লগা নিচিনাই মোক লাগিছে। অনুভৱটো তেনেকুৱাই হৈছে। চব পায়, দুৰ্গা পূজাত যেনেকৈ মেলা আছে, চব তেনেকুৱা। জিলাপি দোকান চাবনে আপোনালোকে? নে আপোনাৰ পুতলাৰ দোকান চাব নে? বহুত আছে আপোনাৰ, কি বস্তু আপোনালোকে আহিলেই গম পাই যাব ইয়াত। চাওকচোন কেনেকৈ, বাপৰে বাপ, ইমান দূৰলৈ, বাপৰে বাপ। ভৰি বিষাই গৈছে দেই খোজকাঢ়ি। আজি কিন্তু এটমছফিয়াৰটো বৰ ধুনীয়া হৈ আছে, একদম ছানশ্বাইন হৈ আছে, চাইছেনে ইমান ধুনীয়া। গতিকে ব'লক, চাইছেনে ভিৰ, চব ভিৰ, ইমান ভিৰ, বাপৰে বাপ। ইয়াত দেখোন আপুনি থিয় হৈ দিলেই হ'ল, পিছফালৰ পৰা ঠেলি আপোনাৰ আগফালে কৰি দিব একদম। আহক আপোনালোকে অনুভৱটো কৰক আহি পিনি, চাইছেনে?
তো গাইজ তো ইয়াত আহিলোঁ ইমানেই ভিৰ আৰু ক'ত কি হয় একো গমেই নাপাওঁ গম পাইনে একদম আহি পিনি আৰু ছাৰকো লগ পালোঁ মিলান ছাৰক লগ পালোঁ মানুহ হৈছে নহয় কি ক'ব আৰু গম পাইনে তো এতিয়াহে পাইছোঁ চাইনবোৰ্ডটো বোলে ডাঙৰ হৈছে দেখোন দুৰ্গা পূজাতকৈ মানুহ বৰ বেছি হৈছে দেখোন চাবলৈ ব'লকচোন ভিতৰলৈ যাওঁ হয় ৰাইজেতো জোতা চেণ্ডেল ৰাখিছে কিন্তু মইতো খুলি যাম তো মই আকৌ আহি পাম নে নাপাম কোনো গ্ৰান্টি নাই চাইছেনে তো ইমান চেণ্ডেল আছে কি ধুনীয়া ইয়াতে চাকি বাতি বন্তিকেইটা জ্বলাইছে এবাৰ কি ধুনীয়া চাকি বাতি বন্তি জ্বলাইছে আৰু এইটো চাইছেনে জ্বলি আছে এইফালে মোৰ ৱাইফক চাই পাইছোঁ বোলা সেই তাত এইটো মোৰ ৱাইফ সেইটো মাক আহিব সেই তাতে আছে সেইটো ইমান দূৰ তো এতিয়া মই মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ তো গতিকে মোৰ ইউটিউবৰ ফেমিলি মংগলময় হওক আৰু আশীৰ্বাদ সেইটোৱে আমি বিচাৰোঁ আপোনালোকৰ কিবা এটা ভগৱানে ভালে কুশলে ৰাখক মংগলময় হওক চবৰ তো তাকে কামনা কৰিছোঁ মই তো এতিয়া ভিতৰলৈ যাওঁ গৈ আছোঁ ভিতৰলৈ তো আৰু কিমান মানুহ চাইছেনে মানে ভিতৰত একদম সোমাব পৰা নাই ঠেলা হেঁচাই হৈছে ভিতৰত তো চবেই ভগৱানক আৰু আমি সেইকাৰণে ভগৱানকতো চবেই আমি মানো সেইকাৰণে আৰু ভিতৰত আমাৰ অতুল বৰা ছাৰ ডাঙৰীয়াও আছে সোমাই তো গতিকে তেখেতে পূজা কৰি আছে গতিকে ছাৰে পূজা কৰক তেতিয়া মই এটা মন্দিৰত সেৱা এটা জনাম ছাৰ বহি আছে বহি মেলি পূজা ধুনীয়াকৈ কৰি আছে এতিয়া ছাৰৰ লগত চবে চেলফি তোলাত ব্যস্ত হৈ আছে ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত আজি অগণন লোকৰ সমাৱেশ ঘটিছে প্ৰত্যেক বছৰে এনে দিনত হয় আমি প্ৰত্যেক বছৰে আহোঁ বুলি ক'লেও বহাই কোৱা নহয় ক'ভিডৰ কাৰণে মাজতে অলপ গেপ পৰিছিল আজি দেখিছোঁ যে ৰাইজে মুকলিমূৰীয়াকৈ ওলাই আহিছে ৰাইজৰ বিশ্বাস অটুট আছে আমি প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত যাতে ৰাইজৰ মনোবাঞ্ছা যাতে ৰাইজৰ যাতে মংগল ৰাইজৰ মংগল কামনা কৰি আমি ইয়ালৈ হয় হয় আহোঁ মই প্ৰত্যেক বছৰে আহোঁ মোৰ বিশ্বাস ঠিক আছে গাইজ তো আমি অতুল বৰা ডাঙৰীয়া ছাৰক পাইছিলোঁ লগ তো গতিকে মোৰ ফ্ৰেণ্ড এজনকো লগ পালোঁ নাম হ'ল ৰাজকুমাৰ গুপ্তা কেনেকৈ লাগিলে আপোনাৰ আহি ইয়াত ভাল লাগিছে কেনেকৈ লাগিছে ভাল লাগিছে মেলাটো কেনেকৈ লাগিছে একদম মানুহ চাইছে কিমান গেডাৰিং আছে ধুনীয়া লাগিছে ধুনীয়া লাগিছে ভাল লাগিছেতো ভাল লাগিছে আৰু আপুনি প্ৰত্যেক বছৰ আহে নেকি হয় এবছৰ প্ৰথম নেকি ঠিক আছে তো ছাৰকো লগ পালোঁ অতুল বৰা ছাৰক তো গতিকে আৰু বহুত ভিৰ চাইছেনে মই কিন্তু মোৰ লাইফত প্ৰথম আহিছোঁ কিন্তু ইয়াত বোলে যি মনত মানে আপুনি কিবা এটা মনত ভাবি আহিছে এইটো বোলে মনৰ আশা পূৰণ হয় তো ইয়াৰ বিষয়ে অলপ ক'ব আমাৰ গৰখীয়া বৰতল আৰু এই মানে বহুত ফেমাছ অকল বোলে গোলাঘাটত ফেমাছ নহয় তো গতিকে এইটো অল আছামতে ফেমাছ বুলি ভাবিছোঁ তো গতিকে কিবা এটা মনৰ আশা লৈ আহিলে পূৰণ হয় তো দাদাৰ আশাও দুআষাৰ ক'ব তো আপোনালোকৰ মাজত ৰাখিছোঁ নমস্কাৰ গোলাঘাট জিলা খুমটা সমষ্টিৰ বেটিয়নী পঞ্চায়তৰ অন্তৰ্গত অকামলুৱা গাঁও ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰি ইয়াত আমি প্ৰায় 150 বছৰ গৰকি যোৱা প্ৰায় 200 বছৰ চোঁচো অৱস্থা তেতিয়াৰ পৰা সৰু সৰু ল'ৰা ছোৱালীয়ে প্ৰথমতে ইয়াত গৰু চৰাইছিলে গৰু চৰাইতে সিহঁতে তাৰ গছৰ তলতে বহি ভোজ ভাত খায় তাতে দুই এটা ল'ৰাই সপোন দেখিলে
সেই সপোন দেখাত গাঁৱৰে এজন বয়োজ্যেষ্ঠ লোক মাতি নি তেওঁলোকৰ নীতি নিয়মৰ মাজেৰে সেই ভোগ ভাগ আগবঢ়াই দিয়ে আৰু তাৰ পৰাই আজিলৈকে আমি শুনামতে এই ভোগ ভাগ চলি আছে আৰু এই ভোগ ভাগত পাতি হাঁহ আমলীয়া হাঁহ আৰু কোমোৰা উচৰ্গা কৰা হয় কোনো বলি বিধান নহয় খুব নীতি নিয়মৰ মাজেৰে কৰা হয় কেৱল ভক্তৰ নীতি নিয়ম মতে কৰা হয় আৰু ইয়াত এটা জনবিশ্বাস আছে যে যিসকল ভক্তই তেখেতসকলৰ মনোবাঞ্ছাখিনি পূৰণৰ কাৰণে যিখিনি মানে বাঞ্ছা কৰে সেই বাঞ্ছাখিনি পূৰ্ণ হয় বুলি এটা বিশ্বাস আৰু সেইমতে উত্তৰ পূৰ্বাঞ্চলকে আদি কৰি অসমৰ বাহিৰৰ বহু ঠাই ভক্তসকল ইয়ালৈ আহে কিছু ভক্ত আহিও গোলাঘাট যোৰহাট আদিত বাহাৰ পাতি থাকে পিছদিনাখন এইবাৰতো আমাৰ ৰাতি 12টা বজাৰ পৰা আৰম্ভ হৈছে ৰাতি 12টাৰ পৰা এতিয়ালৈকে আমি 50,000 ভক্তক আপ্যায়িত কৰাৰ আমি হাতত লৈছোঁ ইতিমধ্যে আমি সাজু হৈছোঁ সকলোৰে আমি সহযোগিতা একান্তই আমি কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ আপোনালৈ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ কাৰণে তো গতিকে মানে ইয়াৰ ভক্তবৃন্দৰ বহুত ভিৰ দেখোন একদম মানে ধৰক লানি নিচিগা ভক্ত বহুত ভাল লাগিছে মানে এটমছফিয়াৰটো ভাল আজি দিনটো ভাল আৰু প্ৰত্যেক বছৰতে বহুত মানে সমাগমটো বহুত ধুনীয়াকৈ হয় আচলতে আমাৰ ভোগ দিয়া লক্ষ্যটো প্ৰধান লক্ষ্য হ'ল আমাৰ ভোগ দিয়া লগতে আমি এইবাৰ আশা ৰাখিছোঁ যে স্থাপিত আমি নিৰ্দিষ্ট তাৰিখ আমি ক'ব নোৱাৰিম তাৰমানে আমাৰ ককা আজু ককা সেইটো সম্পূৰ্ণ তথ্য দিব পৰা নাই আজিলৈকে আমি গোটেইখিনি আনুমানিক হিচাপে আমি ধৰি লৈ পেলাই সেই গোটেইখিনি কৈছোঁ মই ধৰক মানে বহুত মানুহে কয় বোলে ইয়াৰ বোলে কিবা মনৰ আশা কিবা এটা লৈ আহিলে বোলে কিবা এটা মানে ধৰক মনৰ পৰা মানে বিচাৰিলে এইটো বোলে পূৰ্ণ হৈছে বোলে বহুত মানুহে কৈছে কিন্তু দেই এই কথাটো কিন্তু মই বহুত আচৰিত আৰু মোৰ এইটো প্ৰথম যাত্ৰা ইয়াত প্ৰথম আহিছোঁ মোৰ লাইফত মই শুনি পিনিয়ে আহিছোঁ কিন্তু কিবা আৰু আহি পিনি ইয়াত দেখোন বেলেগ দেখোন এটমছফিয়াৰটো বৰ ধুনীয়া দেখোন চাবলৈ তো গতিকে আপোনালোকেও আহিব অসমবাসী ৰাইজক কৈছোঁ তো ইয়াত আহি এবাৰ আহিব আপোনালোকৰ কিবা যদি মনৰ কামনা থাকে তো আপোনালোকৰ কিবা এটা চাব আপোনালোকে কি হয় ভগৱানৰ ওপৰত আস্থা এটা লৈ আহিব তো ঠিক আছে থেংক ইউ ধন্যবাদ মোৰ হাতত নাম্বাৰ কিমান হাই প্ৰত্যেক বছৰতে মানে কিমান হাই মানে এৰা হয় মানে ধৰক 7,000 8,000 10,000 এইবিলাক অকণ বেছি হ'ব কৰোণাৰ কাৰণে বন্ধ আছিলেতো 2 বছৰ সেইটো কাৰণে অকণমান বেছি হ'ব আৰু অলপ আমাৰ প্ৰসাদৰ কাৰণে লৈ যোৱা হৈছে আৰু সেইখিনি কমি গৈ আছে 10,000 মান হ'ব 10,000 হ'ব কিমান কোমোৰা আছে আপোনাৰ প্ৰায় 1 ট্ৰাক মান কোমোৰা আছে 1 ট্ৰাক হয় এই কোমোৰা দি আপোনালোকে কি কৰিব এই কোমোৰাই চব্জি বনোৱা হ'ব হয় হাঁহৰ লগত হাঁহ আলু কোমোৰা দি হয় চবক মানে ভোজ খোৱা হ'ব হয় গতিকে বহুত আছে জানে কোমোৰা হয় 1 ট্ৰাক আছে ন হয় কি ফুল পাঞ্জাব নেকি ফুল পাঞ্জাব হয় বঢ়িয়া থেংক ইউ ধন্যবাদ 20 কুইণ্টেল চাউল বনোৱা হৈছে এতিয়ালৈকে প্ৰায় 20 কুইণ্টেলমান চাউল বনোৱা হৈছে 20 কুইণ্টেল কুইণ্টেল আৰু বনাবলগীয়া হ'ব মাংসও প্ৰায় এতিয়া আমি ধৰক মানে কিমান মাৰিলোঁ সেইটো হিচাপ নাই তথাপিতো 800-900তে হৈ গ'ল মৰা 800-900 তাৰপিছত লগত দাইলটো আছে চব্জি বেলেগ নাই মাংস আলু আৰু কোমোৰা লগত মাংস মিক্স কৰি দিছোঁ তেনেকৈ হৈছে আৰু ভাজি এক্সট্ৰাকৈ বনাব নোৱাৰি সেইটো বহুত বহুত ধন্যবাদ ঠিক আছে
সমাগমত তো প্ৰসাদ বিতৰণ চলি আছে তো গতিকে ভিডিঅ'টো আগলৈ চাই থাকক। ইমান ভিৰ চাইছেনে ভিৰত মানুহে ৰাতিপুৱা বোলে শুনিছোঁ 8টাৰ পৰা লাইন পাতি আছে। ইমান ৰ'দৰ মাজত প্ৰসাদ ভক্তবৃন্দৰ মানে প্ৰসাদো অলপ পাবৰ কাৰণে চাইছেনে ইমান লাইন শাৰী পাতি আছে মানুহখিনি। কষ্ট ধেমালি নহয় ইমান ৰ'দত থকা প্ৰসাদ ল'বলৈ, এইটো ভাগ্য এটা, প্ৰসাদ লোৱাটো মানুহৰ এটা ভাগ্য লাগে। 100 ফুটৰ দূৰলৈকে প্ৰসাদ বিতৰণ চলি আছে চাইছেনে কিমান দূৰলৈকে প্ৰসাদ বিতৰণ কৰি আছে। চাই থাকক আপোনালোকে চাইছেনে এজনে ভাত দিছে, এজনে মাংস দি আছে, মাংস কোমোৰা চব দি আছে। বাইদেউসকল লাগি গৈছে একদম বিতৰণত, ভাল লাগিছে চাবলৈ। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে তো লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।